নমস্কাৰ, প্ৰিয়ম জানবীৰ ব্লগ ৰেচিপিলৈ স্বাগতম জনাই আজি বহুদিনৰ মূৰত আপোনালোকৰ ওচৰত জিকা মাছৰ এটা নেমু টেঙাৰ জোল ৰেচিপি লৈ আহিছোঁ। কেৰাহীত তেল গৰম হ'বৰ কাৰণে পাতি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া নিমখ হালধি সানি ৰখা মাছখিনি ইয়াত দি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰাটো মই একেবাৰে দেখাই নাথাকোঁ, কাৰণ সকলোৱে মাছ ফ্ৰাই কৰিবলৈ জানেই। মাছখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই মাছখিনি তেলৰ পৰা উঠাই দিম। মাছ উঠাই লৈ এতিয়া সেইখিনি তেলতে মই কাটি ৰখা এটা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া তেলত দি ল'লোঁ। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজৰ ৰংটো সলনি হোৱাৰ লগে লগে কাটি ৰখা জিকা আৰু আলু ইয়াত এনেদৰে দি দিলোঁ। এতিয়া প্ৰয়োজন অনুসৰি এচামুচ নিমখ আৰু অলপ পৰিমাণৰ হালধি দি লৰাই অলপ সময়ৰ কাৰণে ঢাকন লগাই দিম। 5-6 মিনিটৰ পাছত এনেদৰে ঢাকনখন গুচাই দিয়াত জিকাৰ পৰা এটা পানী ওলাই। এই পানীখিনি অলপ সময় শুকুৱাই লৈ ঢাকনখন গুচাই দিলে পানীখিনি সোনকালে শুকাই যাব। শুকুৱাই লৈ ইয়াত গৰম পানী এড কৰিম। পানী দিয়াৰ পাছত আকৌ অলপ সময় ইয়াত ঢাকন লগাই ৰাখি দিম। 6-7 মিনিটৰ পাছত ঢাকনখন গুচাই দিলোঁ। এয়া এটা ভালদৰে উতল আহিছে। এনেকুৱা সময়তে মই এফাল নেমু চেপি ৰাখিছিলোঁ, ৰসটো উলিয়াই ৰাখিছিলোঁ মানে, ইয়াতে দি দিলোঁ। নেমুৰ ৰসখিনি দিয়াৰ পাছত এতিয়া ভাজি ৰখা মাছকিটুকুৰা ইয়াত দি আকৌ 3-4 মিনিটৰ কাৰণে এটা উতল আহিবলৈ দিম। 3-4 মিনিটৰ পাছত এয়া উতল আহি গৈছে। আমাৰ জিকা মাছৰ টেঙা জোল ৰেডি হৈ গৈছে। এনেদৰে গৰমত বনাই খাই ভাল লাগে। এনেকৈ বনাবলৈ সকলোৱে জানে, তথাপিতো মই এই ৰেচিপিটো বনালোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি কোনোবা এনেদৰে বনাই খোৱা নাই তেন্তে বনাই খাই চাব। গৰমত সঁচাই মাছৰ এনেকৈ টেঙা জোল খাই ভাল লাগে। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তাতে আকৌ ছাবস্ক্ৰাইব কৰিলেও নহ'ব, কাষত থকা বেল আইকনটো দবাই থ'ব। তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু ভিডিঅ'বোৰ চাব পাৰিব। ধন্যবাদ।